পুনৰবাৰ মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া মা আৰু মই মানে মন্দিৰলৈ বুলি পূজা দিবলৈ গৈছিলোঁ। মাঘী পূৰ্ণিমা আছিলে যে সেইবাবে আমি মা মই আৰু আমাৰ এখেত আমি ওলালোঁ মানে আমাৰ ইয়াতে মানে পূজা পাতিছিলে তো তাতে গৈ মানে পূজা দিবৰ কাৰণে গ'লোঁ আৰু এইফালে পূজা দি মেলি আহি আকৌ আহিলোঁ মানে আকৌ নাৰায়ণ পূজা পাতিছে মানে আমাৰ জেঠীহঁতৰ ঘৰত। তাতে মোৰ লগৰজনী এয়া লাজ কৰি আছে মানে মই তাক ভিডিঅ' কৰি উঠাই আছিলোঁ যে তাই মানে ৰেডি হোৱা নাই যে ভালদৰে সেইবাবে মানে মোক উঠাবৰ কাৰণে মানে মানা কৰি আছিলে। আৰু এইফালে পূজাৰ কাৰণে মানে ৰেডি হৈ আছে মানে বস্তুবিলাক সকলোবোৰ মানে যোগাৰ কৰি আছিলোঁ। আৰু এইফালে বালি মানে যজ্ঞ কৰিব যে তাৰ বাবে মানে এয়া বালি যোগাৰ কৰি আছিলোঁ। আৰু এইফালে নেহাবাক চাব পাৰে আৰু এইফালে খিচিৰি চব্জিৰ কাৰণে সেই বস্তুবিলাক কাটি থকা হৈছে, কেঁচা চব্জিবিলাক কাটি আছে। আৰু এইফালে চাওকচোন দাদাজনে কেনেকৈ হেলমেট পিন্ধি মানে চব্জি কাটি আছে। মই তাক জোকালোঁ, পিছত ক'লে যে নাই মানে সেয়া ঘৰত যাব যে সেইবাবে মানে হেলমেটটো পিন্ধি ল'লে, আকৌ চব্জি কাটা হোৱা নাছিলে যে সেইবাবে আকৌ কাটি দিলে। আকৌ এইফালে চাব পাৰে নেহাবা এইফালে কাম বন কৰি আছে পূৰা। আৰু এইফালে আমি সকলোৱে মিলি মই অকণ সোনকালে গৈছোঁ, পূজা মানে ষ্টাৰ্ট হোৱাই নাছিলে, যোগাৰ পাতি হৈহে আছিলে। আৰু এইফালে আমাক চাব পাৰে। এয়া পণ্ডিত আহি পালেহি আৰু পণ্ডিতে এয়া পূজাৰ কাৰণে মানে বস্তুবিলাক ৰেডি কৰি আছে। মানে পূজাৰো ষ্টাৰ্ট হৈ গ'ল, আমিও সকলোৱে মানে ওচৰত বহি ল'লোঁ। তাৰপিছত আৰু এইফালে চাব পাৰে যজ্ঞৰ কাৰণে মানে ৰেডি কৰি থকা হৈছে। প্ৰথমতে পূজা ভাগ কৰি ল'লোঁ, পিছত আকৌ যজ্ঞৰ কাৰণে ৰেডি কৰি থকা হৈছে। এইফালে আমাৰ পূজা বাৰু শেষ হ'ল, এতিয়া ভোগ বনাই আছোঁ। সেই নাৰায়ণ পূজাৰ যে ভোগটো যে মোৰ কিন্তু বহুত ভাল লাগে, আপোনালোকৰ ভাল লাগে নে নালাগে ক'বচোন। আৰু এইফালে মানে ভোগ বনাত আমি লাগি আছিলোঁ মানে। আকৌ এইফালে আমাৰ মা আৰু এখেত দুজনে আহি পালে, মানে অকণ দেৰিকৈ আহিছে, কামো আছিলে যে ঘৰত। আৰু এইফালে মানুহবিলাক অহা যোৱা হৈ আছে, খাই আছে গৈ আছে। আকৌ এইফালে লাষ্ট মই আপোনালোকক দেখালোঁ ইয়াত খিচিৰি চব্জি। পিছে আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম।